নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? চিৰাজ ডেকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আৰু আজি আহিছোঁ এখন বেলেগ ঠাইত, তাৰ পৰিৱেশ চাম আমি। সেই বন্ধু বান্ধৱীসকল, এতিয়া আজি মানে চিৰিয়াখানা চাম আৰু কিবা পাৰ্ক এখন আছে তালৈ যাম। টিকেট কাটিলোঁ, টিকেট কাটি গৈ এতিয়া আহি আছোঁ। এইটো তাৰকা গৃহ প্লেনেটেৰিয়াম। আমি এতিয়া চাই থকা সময় নাই, 2টা বজাত খুলিব বোলে। তাকে চাবলৈ ইচ্ছা এটা আছিলে, কিন্তু 2টা বজাত খুলিব, দেৰি হৈ যাবগৈ। সকল ফাইনেলি একদম চিৰিয়াখানাত উপস্থিত। বহুত কিবা কিবি আছে, এতিয়া চাই যাওঁ এফালৰ পৰা কি কি আছে। আৰম্ভণিতে চৰাই চিৰিকটি দেখা পাইছোঁ, চাইছোঁ। আহক ৰাইজ, এয়া চৰাই চিৰিকটি, পশু পক্ষী উদ্যান। ডেঞ্জাৰ। এইটো ইগল হয়, ইগল ইগল ইগল। White peacock. See, chica. To boga white peacock. I told there's a white peacock. See here. White peacock. See, Titi, come here. You want to see? Nice. Jake, stand here. ময়ূৰ চৰাই, ময়ূৰ চৰাই, ময়ূৰ চৰাই। এতিয়া প্ৰৱেশ কৰিব গৈ আছোঁ সৰ্পগৃহটো, য'ত বিভিন্ন ধৰণৰ সাপ আছে। ইয়াত আপোনালোকে চাওক কেনেকুৱা লাগে। ভিডিঅ'টো ভয়ো লাগিছে মোৰ দেই ৰাইজ। থকা ঘৰ, এই ভয় লাগে, সাপ থকা ঘৰটো এইটো। এই ফটোবিলাক দেখিছেনে সাপ থকা ঘৰৰ? এই গোটেই ফটোবোৰত আমি সাপ চাম, সাপ। ৰাতিপুৱাই গ'লোঁ যিহেতু, এতিয়া একদম পূৰা পানী দুনি মাৰি থৈছে, ভালকৈ ধৰিব পৰা নাই। গিলাচখন ধোঁৱা ধোঁৱা দেখি আছে। হেল্ল' গাইছ, এই চিৰিয়াখানাখনৰ নাম হৈছে পিলিকুলা নামৰ এক ঠাইত আছে চিৰিয়াখানাখন, পিলিকুলা। গতিকে মোৰ লগতে আপোনালোকে ভিডিঅ'টো চাওকচোন কেনেকুৱা লাগে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আহক আমি আগত আহোঁ, আৰু বহুত কিবা কিবি আছে, বাঘ আছে, ভালুক আছে, সেইবিলাক পিছলৈ চাম। এতিয়া চাই আছোঁ, আপোনালোকক দেখাই আছোঁ মানে সৰ্প, বৃহৎ বৃহৎ সৰ্প আছে, চাওকচোন।
চাওকচোন প্ৰায় 15-20 কেজিমান মদ সলাইছে দেই। বহুত ডাঙৰ হয়। ফাইনেলি বাঘ চাম এতিয়া। এইটো দেখিছেনে পেন্থাৰ। এইটো মালটো এইটো আহি আছে এইটো দেখিছে। ভয়ানক বৃহৎ ডাঙৰ কিন্তু দেই ৰাইজ আহি আছে ওচৰলৈ। I'll put leopard also. Stand here. বাঘ ওপৰত উঠি আছে দেখিছে, ওপৰত বগাই সিহঁত। আনফালে পহু ধুনীয়া। দেখলে ಕೊಂಬುತ್ತಲ್ಲ ಆಯ್ತು ಜಿಂಕೆ ಹತ್ತಾವ ಅದೇ ঢেকীয়া পতীয়া পাত Going to that tiger which is sleeping there, no? It is having access, taking a morning. বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব, যিহেতু চিৰিয়াখানাখন বহুত ডাঙৰ হয়, গতিকে ইমানবোৰ একেলগে দেখুৱাবলৈ অসম্ভৱ।
গতিকে আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিবলৈ গৈ আছোঁ। দেখিছেই নহয় আৰু ঢেকীয়া পতীয়া বাঘ বনৰ ৰজা। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু দেখিছে আৰু আপোনালোকলৈ আগবঢ়ালোঁ এনেদৰে কিছুমান ভাল লগা ভিডিঅ'। গতিকে আপোনালোকেও চাব, মোকো অলপমান উৎসাহ উদ্দীপনা যোগাব বুলি আশা কৰিলোঁ। বাই বাই।